এই কেইদিন সোশ্যাল মিডিয়াত খুবেই এটা নিউজ ভাইৰেল হৈছে জনপ্ৰিয় বলিউড এক্ট্ৰেছ শ্ৰুতি হাছান অসমৰ বোৱাৰী হ'ব নেকি হয় আপোনালোকে ঠিকই শুনিছে অসমৰ কোনজন ব্যক্তিৰ লগত তাই বিবাহত আবদ্ধ হ'ব সেই কথা জানিবলৈ চাই থাকক ভিডিঅ'টো শেষৰলৈকে প্ৰথমতে আহক শ্ৰুতি হাছানৰ বিষয়ে অলপ কিছু কথা জানি লওঁ তাইৰ জন্ম হৈছিল চন 1986 চনত তামিলনাডুত আজিৰ ডেটত চাবলৈ গ'লে তাইৰ বয়স বৰ্তমান 36 বছৰ হৈছে সাউথত জন্ম হোৱা এইগৰাকী এক্ট্ৰেছে প্ৰথমে তামিল ফিল্মত চাইল্ড এক্ট্ৰেছ হিচাপে কাম কৰিছিল আৰু পিছত তাই বলিউডত এন্ট্ৰি হ'বলৈ সক্ষম হৈছিল 1 এপ্ৰিলত শান্তনু হাজৰিকা অৰ্থাৎ যিজন ব্যক্তিক শ্ৰুতি হাছানে ডেট কৰি আছে তেখেতৰ বাৰ্থডে আছিল আৰু সেই বাৰ্থডেৰ কেইখনমান ভাইৰেল ফটো চাওক আপোনালোকে আৰু এই বাৰ্থডেত ৰাজাকুমাৰী ৰাফটাৰ আদি সকলো জনপ্ৰিয় কণ্ঠশিল্পী উপস্থিত আছিল শান্তনু হাজৰিকাৰ হোম টাউন হৈছে গুৱাহাটী আৰু তেওঁ এজন ভিজুৱেল আৰ্টিষ্ট শ্ৰুতি হাছানেও আৰ্ট কৰি খুবেই ভাল পায় আৰু তেওঁলোকে এখন আৰ্ট কম্পিটিশ্যনতে প্ৰথম লগ পাইছিল বুলি সোশ্যাল মিডিয়াক এই কথাষাৰ কৈছিল লগতে তেওঁ এগৰাকী খুবেই জনপ্ৰিয় গায়িকা তেওঁলোকৰ বিবাহ কেতিয়া হ'ব সেই কথা কিন্তু তেওঁলোকে সোশ্যাল মিডিয়াত জনোৱা নাই আৰু যদি সেই বিবাহৰ দিন গম পাওঁ তেনেহ'লে আপোনালোকৰ মাজলৈ পুনৰ এটি ভিডিঅ' লৈ আহিম কিন্তু এটা কথা সঁচা যে তেওঁলোকে এতিয়া ৰিলেশ্যনশ্বিপত আছে আৰু আশা কৰোঁ খুবেই অতি সোনকালে আমি ভাল খবৰটো পাম ইনফৰমেশ্যন ভিডিঅ'বোৰ চাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিয়ক ধন্যবাদ